নমস্কাৰ মই অঞ্জলিয়ে পুনৰবাৰ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে ময়ো ভালে আছো আজি মই এটা অকনমান সৰুকে ব্লগ ষ্টাৰ্ট কৰিছো তেনেকুৱা বিশেষ তেনেকুৱা মই দেখাবলৈ নোৱাৰিম বহুত দিন আসলে ব্লগ দিয়া নাই হেতু কাৰণে ভাবিলো এটা ব্লগ বনাও যেটো ব্লগ আজি ৰাতিপুৱা এয়া প্ৰায় 10:30 মান বাজিছে দেই মোৰ অলপ দেৰি হৈছে এখেতক ভাত বনাই মেলি খোৱালো যেহেতু তেখেতে কাম অলমান দেৰি হয় হে কাৰণে ভাতে খাই যায় আৰু মই আজি মোৰ কাৰণে বনাই লৈছিলো পুৰি দুখনমান আৰু এক কাপ গাখীৰ চাহ ভালকে খাও বুলি লৈছো আৰু বহুত দিন মই আপোনালোকৰ লগত এনেকুৱা ধৰণৰ কিবা মানে ব্লগ ষ্টাৰ্ট কৰা নাই হে কাৰণে ভাবিলো ব্লগ ষ্টাৰ্ট কৰো কিবা এটা ৰেচিপি ভিডিঅ'য়ে দিবলৈ মন আছিল কিন্তু কি হল জানেনে আজি বৃহস্পতিবাৰ সদায় মোৰ বৃহস্পতিবাৰ দিনটোতে মোৰ ব্লগ বনাবলৈ মন যায় নিৰামিষ খাম যেহেতু মই নিৰামিষ খাম যেহেতু আৰু সময়ও অকনমান কম বাহিৰত কামো লগাই থৈছো আজি মোৰ সহায়িকাজনী আহিছে গটিকে মই তাইক অলপমান ফুলত লগাই থৈছো তাইকো চাব লাগিব গটিকে বিশেষ তেনেকুৱা ৰেচিপি মই আপোনালোকৰ আগত আগবঢ়াবলৈ নোৱাৰিম তাকে পুৰি কিখনো বনাই ললো আৰু মই গাখীৰ চাহ একাপ বনাই লওঁ তাৰ পাছতে আপোনালোকক লগ পাইছো তাৰ পাছতে এয়া একদম এক কাপ গাখীৰ চাহ ধুনিয়াকে বনাই আনিলো আৰু অইনদিনা চেনি নেখাও আজি অলপ চাহত চেনিও দি লৈছো কেতিয়াবা মন যায় এই ধৰণে মু পুৰি আৰু এক কাপ গাখীৰ চাহ খাবলে সদায় মানে কাম কৰি থাকো কিবা এলাহ লাগে আৰু আজিকালি মোৰ এলাহ ভাৱটো খুবেই বেছি হৈছে মানে কিবা ভিডিও বনাবলে মন না যায় ফুলটো অকনমান কাম মানে কৰাৰ পাছতে ভাগৰ লাগে মানে ভালো নালাগে অৱশ্যে গৰমো বহুত বেছি পৰে অকমান আজি বতৰটো অলপ ডাউৰিয়া নিচিনা বহুত বেছি মানে ৰাতি বৰষুণ দিছিলে আৰু ৰাতিপুৱা অলপ মানে তেনেকুৱাকে ৰ'দ দিয়া নাই ভাবিছো কাৰণে অকনমান বাহিৰতো কাম লগাম ময়ো তাকে চাহ একাপ খাই লৈছো গাখীৰ চাহৰ লগত এয়া পুৰি বনাই ললো আপোনালোকে খাইনে বাৰু মই কেতিয়াবা এনেকে খাও দেই বহুত বেছি ভাল লাগে আজি তাকে এয়া খাই লওঁ মই খাই লোৱা পাছতে মই আপোনালোকক অকনমান মোৰ ফুলনিৰ পৰিবেশটো অলপ দেখাম আজিনো কিনো কাম লগাইছিলো তাককৈ দেখাম আৰু ভিডিওটো হেখলৈকে চাব মৰম দিব বুলি আশা কৰিলো তাৰ পাছতে এয়া দেখিলে নহয় মই বাহিৰলৈ ওলাই আহিছো আৰু মোৰ ফুলৰ পৰিবেশ কি অৱস্থা হৈ আছে পানী দিয়া নাই হুকাই আছে টাববোৰ কিন্তু জবা ফুল বহুত বেছি এবাৰ ফুলি আছে মোৰ মানে ফুলিয়ে থকা নিচিনা হৈছে আৰু বহুত বেছি কলি আহিছে খুব ধুনিয়াকৈ ফুলিছে বহুতে হুদে এই জবা ফুলগিটা বিক্ৰী কৰিব নেকি আসলতে মই এইগিটা বিক্ৰী নকৰো মাদাৰ প্লান্ট হিচাপে ৰাখিছো আৰু ইয়াৰ সৰু সৰু যিবিলাক পুলি কৰিছিলো সব বিক্ৰী হৈ গল এতিয়া বিশেষ তেনেকুৱা ধৰণৰ বিক্ৰীৰ বাবে পুলি নাই ইয়াৰ পৰা মই যেতিয়া কাটিং কৰিম ইয়াৰ পৰা পুলি মই প্ৰস্তুত কৰিহে বিক্ৰী কৰিম দেখিছে নহয় কেনেকে কলি আহি আছে এইখিনিত আসলে পলি হাউসটো ভিতৰত আছে আসলে মোৰ থবলে কিবা জেগা নাইকিয়া হৈ গৈছে আৰু এতিয়া যে কি হৈছে জানে গুটেই হাবি জংঘলে ভৰি গৈছে মই তেনেকে লাগিব পৰা নাই আৰু মই তেনেকে লগাবলে মানুহো পোৱা নাই গটিকে গুটেই হাবি জংঘলে ভৰি আছে এতিয়া মই পানী দিম পানী দিয়াৰ আগতে মই আজি মোৰ সহায়িকাজনী আহিছে দেখিছেনে এই ভাবিছো এইবিলাক কাম আসলতে মই নিজে কৰো কিন্তু এই অলপ দিনৰ পৰা মোক কি হৈছে খুব বেছি মানে এলাহ ভাব লাগিছে এলেহুৱা নিচিনা এনেকুৱা লাগিছে কামবিলাক কিবা কৰিবলৈ মন নোযোৱা নিচিনা হৈছে আৰু খুব বেছি পিঠি ককাল এনেকুৱা বিষ হৈছে হে কাৰণে কামবিলাক কিবা থাকি গৈছে আজি মই এই শিকাই দিছো গটিকে একে ৰুবলৈ দিম দুটামান মনি প্লান্টৰ কাটিং আছিলে মাৰ্বল মনি প্লান্ট আৰু অলমান কিবা কিবি আছিলে তাৰে কাটিংকে অলমান কৰি থৈছিলো আৰু তাইক মানে দেখাই দিছো যে কেনেকে কৰিব লাগে কেনেকে ৰুব লাগে তাকে দেখাই দিছো মই কৈছো পলিথিনটো অকনমান ফোল্ড কৰি ল'ব কৈছো সৰু কৰি দিব কৈছো যেহেতু বহুত বেছি মাটিত কৰিলে মানে ওভাৰ ৱাটাৰিং হৈ পেলে মৰি যাব হে কাৰণে কম মাটি দিব পৰাকে পলি বেগ গিটা অকমান ফোল্ড কৰি ল'বলৈ কৈছো অলপ সৰু কৰি ল'ব কৈছো তাৰ পাছতে কেনেকে ৰুব লাগে কি কথা তাইক মই দেখাই দিছো বাকিখিনি তাই নিজে কৰি থাকিব তাৰ পাছতে মই ফুলত পানী দিম ফুলত পানী দিয়া কামটো মই বেলেগক কৰিব নিদিও মই নিজে কৰো বহুত বেছি নাই হে কাৰণে হেকিটা কাম মই নিজে কৰো পৰাপক্ষত হেতক পানী দিবলৈ মানা কৰো হেতু কাৰণে এতিয়া ভাবিছো এক প্ৰথমতে দেখাই লৈছো কেনেকে যে ৰুব লাগে কেনেকে প্ৰপাগেশন কৰিব লাগে তাই এবাৰ প্ৰথম ৰুইছে হে কাৰণে তাই নাজানে দেখাই দিছো বাকি এই কামখিনি কৰিব এনেকে ৰুবি বুলি কলো বাকি আপোনাল মই ফুলত পানী দিওগে পানী দিয়াৰ পাছত আপোনালোকক আকৌ লগ পাম তাৰ পাছতে এয়া মই পানী দি ললো
বতৰটো অকণমান ডাৱৰীয়া নিচিনা হৈছে, বৰষুণ অহা নিচিনা লাগিছে, আহিব নেকি তেনেকুৱাই লাগিছে। তথাপিও এই পলি হাউচটোৰ ভিতৰত পানী গতিকে নপৰে। মই যোৱাকালিও পানী তেনেকৈ দিয়া নহ'ল, অন্যদিনা দুবাৰমান পানী দিওঁ, বহুত বেছি গৰম। ৰাতিপুৱা মই পানী দিওঁ 10-11মান বজাত পানী দিওঁ, কেতিয়াবা 11 বা 12 বজাৰ ভিতৰত পানী দিওঁ। তাৰ পাছতে বহুত বেছি ৰ'দ মানে যোনদিনাখন দিয়ে সেইদিনাখন মই পিছবেলা 4-5 বজাত আকৌ এবাৰ পানী দি দিওঁ। কিন্তু মই যোৱাকালি পানী দিয়া তেনেকৈ নহ'ল, সেইকাৰণে বেছি শুকাই আছে। ভাবিলোঁ মই এতিয়া পানী অলপ দি দিওঁ, তাৰ পাছতে মই আপোনালোকক লগ পাম। পানী দিয়া হৈ গ'ল। পানী দিয়াৰ পাছতে অকণমান এইখিনিতে মই অলপ ফুল অকণমান চাব লগা আছিলে, চাই লোৱাৰ পাছতে অকণমান খুচৰি মেলি দিলোঁ। হাবি জংঘল অকণমান এৰাব লগা আছিলে, এৰাই ল'লোঁ। তাৰ পাছতে দেখিলোঁ মই এই বগেনভেলিয়াজোপা ফুলি আছিলে ইমান ধুনীয়াকৈ, তাকে মই অকণমান দেখাই দিলোঁ। খুব ধুনীয়া কালাৰটো আপোনালোকক মই ধুনীয়াকৈ দেখাব পৰা নাই, কিন্তু খুব ধুনীয়া এটা বগেনভেলিয়া, এজোপা নহয় 2-3 জোপান ফুলি আছে, কিন্তু আপোনালোকক দেখুওৱা নহ'ল। এফালে মোৰ ভাত বনাবলৈ হ'ল, এখেতেও ভাত খাবলৈ আহিব। সেইকাৰণে মই এতিয়া বৰ্তমান বাহিৰৰ কামখিনি সামৰি লৈছোঁ। তাৰ পাছতে মই আপোনালোকক দেখাব লৈছোঁ, এয়া চাওকচোন, এইটো লেমন ভাইন। আগতে যোৱাৰ 2 দিনমান আগতে মই এটা ভিডিঅ' দিছিলোঁ যে মোৰ লেমন ভাইন কেনেকৈ ফুলি আছিলে, আৰু লেমন ভাইনৰ এয়া ফল ধৰিছে, যিটো সৰু সৰুকৈ, আৰু এই ফলটো আচাৰ বনাব পাৰি। মই কিন্তু এবাৰ মোৰ ওচৰত ফাৰ্ষ্ট টাইম হৈছে, এদিনো ট্ৰাই কৰা নাই। ট্ৰাই কৰিলে মই আপোনালোকক দেখাম বাৰু কেনেকৈ আচাৰ বনাওঁ। আৰু বতৰটো দেখিছেই নহয় কেনেকৈ ক'লা মলা হৈ আহিছে, এতিয়াই যেন বৰষুণ দিব এনেকুৱা লাগিছে, কিন্তু বৰষুণ যাক। তাৰ পাছতে এয়া মই আহি পাকঘৰলৈ যাবলৈ হ'ল, যিহেতু আমাৰ এখেতে ভাত খাবলৈ আহি পাবহিয়ে। তাৰ আগতে মই কিমানখিনিনো ৰুলে তাকে চাবলৈ আহিছোঁ। এয়া মনি প্লাণ্ট কেইটামান ৰুলে, আৰু বাকী ভালেকেইটা প্লাণ্ট আছে। আৰু তাৰ পাছতে মই পাকঘৰলৈ আহিলোঁ। পাকঘৰত বিশেষ তেনেকুৱা খোৱাৰ ৰেচিপি ধৰক আপোনালোকক শ্বেয়াৰ কৰিবলগীয়া ভিডিঅ' নহয়, গতিকে নেদেখাওঁ। এয়া কাচকল কাটি থৈছোঁ, বাকী ঔটেঙা দাইল দি বনাম, আজি বৃহস্পতিবাৰ তাতে। এফালে দাইল আৰু ভাত হৈয়ে গৈছে, তাৰ পাছতে চব্জিখিনি বনাম। তাৰ পাছতে মই আপোনালোকক আকৌ লগ পাম। এয়া মই আকৌ আপোনালোকৰ লগত সংযোগ হৈছোঁ। ভাত পানী খাই ল'লোঁ। খাই লোৱাৰ পাছতে আৰু বহুতখিনি বাহিৰত কাম আছিলে, দুয়োজনী আমি একেলগে কৰি ল'লোঁ। কৰি থাকোঁতে এটা মোৰ ওচৰলৈ পাৰ্চেল আহিছিলে, পাৰ্চেলটো ৰিচিভ কৰিলোঁ। ভাবিলোঁ আপোনালোকৰ লগতো মই ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। মোৰ ওচৰলৈ মইনো কি পাৰ্চেল লৈছিলোঁ তাকে আনবক্সিঙো কৰিলোঁ। ভাবিলোঁ আপোনালোককো দেখাওঁ। আনবক্সিং কৰিলোঁ যদিও তেনেকৈ খুলি খালি ভালকৈ চোৱা নাছিলোঁ। ভাবিলোঁ মই আপোনালোককো লৈ লওঁ, মইনো কিনো এনেকুৱা কি বস্তু পাৰ্চেল ল'লোঁ যিটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। এয়া মই এতিয়া দেখাব লৈছোঁ আপোনাক এইটো হৈছে হিলিং ক্ৰিষ্টেল। মই এডাল ব্ৰেচলেট অৰ্ডাৰ কৰিছিলোঁ। হিলিং ক্ৰিষ্টেলৰ বিষয়ে আপোনালোকক মই এক্সট্ৰাকৈ একো ক'ব নালাগে, আপোনালোকে নিশ্চয় জানে। আৰু আমি বিশেষকৈ ধৰক জ্যোতিষীবিলাকে যি গ্ৰহৰত্ন দিয়ে, ষ্টন দিয়ে, আমাৰ ঘৰৰ সকলোৱে আমি বিশ্বাস কৰোঁ। আচলতে বিশ্বাসেই আদিমূল বুলি কয়। এতিয়া অলপ দিনৰ পৰা খুব বেছি প্ৰচলিত হৈ আছে, খুব ট্ৰেণ্ডিং বুলিয়ে ক'ব লাগিব। মানে ক্ৰিষ্টেল, হিলিং ক্ৰিষ্টেল খুব বেছি মানে চলিছে, আৰু খুব বেছি মানে মানুহবিলাকে পজিটিভ ৰিজাল্ট পাইছে। তেনেকুৱাতে মোৰো ইচ্ছা আছিলে এনেকুৱা হিলিং ক্ৰিষ্টেল পৰিধান কৰি চাবলৈ খুব মন আছিলে। খালি এটা প্ৰব্লেম আছিলে যে বহুতে ফেক দিয়ে বুলি কয়, ফেক আহে বুলি কয় কিছুমানে, ধৰক অৰিজিনেল নাহে। সেইকাৰণে পইচা যিহেতু দি পিনে ল'ম, গতিকে অনলাইনত মানে বহুত পোৱা যায়, কম দামীৰ মানে একেবাৰে কমতো পোৱা যায়, বহুত দামীটো পোৱা যায়। কিন্তু কি হয় সেইখিনিতে অলপ খেলিমেলি সৃষ্টি এটা হয় যে আমি ইমানবোৰ পইচা দি ল'ম, হয়তো আমি মানে অৰিজিনেলটো পাম নে নাপাম, এনেকুৱা ধৰণৰ মানে মনলৈ খুব আহি আছিলে। তেনেকুৱাতে মই মোৰ ইউটিউবৰ পৰাই চিনাকি বুলি ক'ব লাগিব। ইউটিউব চেনেলটো যদি আজি মোৰ নাথাকিল হ'লে, মই যদি এই ধৰণে প্লাণ্ট চেলিং নকৰিলোঁ হয়, হয়তো মই এখেতক লগ নাপালোঁ হয়। এদিন এখেতক লগ পালোঁ, আৰু তেখেতে মোক সুধিলে, আৰু আচলতে মই সুধিলোঁ। মই সোধাৰ পাছতে মই ক'লোঁ এনেকুৱা তেনেকুৱা কথা, বোলে হয় খুব ভাল হয়, আপোনালোকে ল'ব পাৰিব, মানে অৰিজিনেল আহে, ব্ৰাজিল আৰু ৰাছিয়াৰ পৰা এইবিলাক কালেক্ট কৰে।
তেখেতে দিয়ে আৰু এই লকেটটো মোৰ স্পেচিয়েল মোক দিছে আৰু এডাল ব্ৰেচলেট মোক দিছে যিডাল ব্ৰেচলেট মোৰ জন্মকুণ্ডলী নোচোৱাকৈ সাধাৰণতে তেখেতে নিদিয়ে আৰু মোৰ এই ডেট অফ বাৰ্থ চাই পেলাই মোৰ কেইটামান গ্ৰহ উইক আছে সেই গ্ৰহকেইটা উইক আছে আৰু যিকেইটা গ্ৰহ মোৰ উইক আছে সেইকেইটা গ্ৰহৰ ভিত্তিত মোক এডাল ব্ৰেচলেট বনাই দিছে মোৰ ৰুট চক্ৰ আৰু প্লেক্সাছ চক্ৰ মোৰ ব্লকেজ আছে বুলি কৈছে তাৰ ভিত্তিত মোক এডাল খুব ধুনীয়া ব্ৰেচলেট বনাই দিছে আচলতে মোক এই ব্ৰেচলেটডালৰহে মই এমাউণ্ট মই পে' কৰিছিলোঁ আৰু তেখেতে মোক স্পেচিয়েলি এটা লকেট দিছে যিটো লকেট মই মানি বেগ বা মই থাপনাত ৰাখিব দিছে তাকে মই এইখিনিতে অকণমান আপোনালোকক জনাই দিছোঁ আচলতে মই ক'ৰ পৰা লৈছিলোঁ কাৰ পৰা লৈছিলোঁ এইকেইটা মই বিশেষ মই আপোনালোকক আজি নজনাওঁ যিহেতু মই প্ৰথম মই পিন্ধিছোঁহে ইয়াৰ পজিটিভ ৰিজাল্টটো চাই লওঁ যদি মই কিবা পজিটিভ পাওঁ মই নিশ্চয় আপোনালোকক কণ্টেক্ট নাম্বাৰটো দিম আৰু ক'ৰ পৰা লৈছোঁ নিশ্চয় জনাম আৰু মই য'ৰ পৰা লৈছোঁ তেখেতেও মোক কৈছে যে আপুনি যেতিয়া পজিটিভ ৰিজাল্ট পাব তেতিয়াহে আপুনি শ্বেয়াৰ কৰিব সেইটো কাৰণে ময়ো আপোনালোকৰ সাক্ষী কৰিয়ে আজি মই এই ব্ৰেচলেটডাল পৰিধান কৰিম থেংক ইউ ইউনিভাৰ্ছ আজি মই এই ব্ৰেচলেটডাল পাবলৈ সক্ষম হ'লোঁ সেইটো কাৰণে ইউনিভাৰ্ছকো মই থেংক ইউ জনাইছোঁ যে এইডাল পিন্ধি ময়ো পজিটিভ ৰিজাল্ট পাম বুলি ময়ো বিশ্বাস তাকে বলক আজি ভিডিঅ'টো ইমানেই আছিলে কেনেকুৱা লাগিলে নিশ্চয় জনাবলৈ নাপাহৰিব আৰু মই ভালকৈ এবাৰ দেখাই দিছোঁ মোৰ ব্ৰেচলেটডাল কেনেকুৱানো আহিছে কি কথা তেনেহ'লে ভাল লাগিলে এটা লাইক কৰিব এটা কমেণ্ট কৰিব আৰু যিসকল নতুন সেইসকলে ছাবস্ক্ৰাইব কৰি ল'ব এয়া মই আপোনালোকক অকণমান ওচৰৰ পৰা দেখাই দিছোঁ এইডাল মোক ব্ৰেচলেটডালত আপোনাৰ এটা ক্ৰিষ্টেল অকণমান বেছিকৈ দিছে এটা ক্ৰিষ্টেল বেছিকৈ দি পঠিয়াইছে যদি মোৰ ব্ৰেচলেটডাল মোৰ কাৰণে সৰু হয় তেনেহ'লে সেই ক্ৰিষ্টেলটো জইন কৰি আপুনি আকৌ নিজে বনাই ল'ব পাৰিব এডাল ইলাষ্টিক টাইপৰ ৰছী দিছে লগতে এটা সৰু পাৰফিউম দিছে ছাইডত দেখিছে নহয় সৰু পাৰফিউম এটা দিছে এই পাৰফিউমটো মাজে সময়ে ইউজ কৰিব লাগে আৰু মই এইবোৰ কেনেকৈ কৰিব লাগে কি কথা মই এতিয়া জনাই নিদিওঁ তাৰ পাছতে দেখিছেই নহয় এটা সৰু লকেট দিছে সেই লকেটটো মোক থাপনাত বা মোৰ পকেটত থাপনাত ৰাখিব দিছে নহ'লে মোৰ মানি বেগত ৰাখিব দিছে এয়াই আছিলে আজি ভিডিঅ'টো বাই আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ